হেল্ল', আপোনাৰ পত্নীক অপহৰণ কৰা হৈছে। আজি ৰাতিৰ ভিতৰত যদি আপুনি 12 লাখ টকা নিদিয়ে তেনেহলে আপোনাৰ পত্নীক হত্যা কৰা হ'ব। হেল্ল', আজি ৰাতিৰ ভিতৰত যদি আপুনি আপোনাৰ পত্নীক মুকুলাই নিনিয়ে তেনেহলে আপোনাৰ পত্নীক কাটি পিচ পিচ কৰি কুকুৰ শিয়ালক খুৱাই দিম। হেল্ল', শুনক, আজি ৰাতিৰ ভিতৰত যদি আপুনি পইচা নিদিয়ে তেনেহলে আপোনাৰ পত্নীক যেনেকৈ লৈ আনিছিলো তেনেকৈ আকৌ ঘৰত থৈ আহিমগৈ। তালা হাৰামজাদা, আৰু এমাহ মান ৰখাই থ তাইক। পইচা ক'ত দিব লাগে এতিয়াই ক, মই এতিয়াই দি আহিম।